ভিউৱাৰ্ছ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ ভাবি আছিলোঁ এপ্ৰিলা স্কুটি এটা কিনিম বুলি চ' সেইবাবে আজি ওলালোঁ এতিয়া যি তেলৰ দাম চলি আছে চ' ভাবিলোঁ সেইবাবে আজি এটা স্কুটিয়ে লওঁ স্কুটিখন ল'ব নাই আজি মাক লগত লৈ যাওঁ আৰু আজি যাম টেক্সি গাড়ী মানে উবেৰ দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ড ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই দিব আৰু যিসকল নতুন হয় তেখেতলোকক কৈ দিওঁ যে চেনেলটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভয়ংকৰ যাম চ' ফাইনেলি আমি বুক কৰা টেক্সি গাড়ীখন মানে উবেৰখন আহিলে এতিয়া আমি যাম নাৰেংগী হৈ চানমাৰী বিকজ ইফালটো বহুত জাম হৈ আছে সেইকাৰণে আমি ইফালে নাযাওঁ আমি নাৰেংগী হৈ যাম এতিয়া আমি পাঠাৰবাৰী হৈ নাৰেংগী পালোঁ এতিয়া আমি আহি পালোঁ চানমাৰী ফ্লাইঅভাৰখন পালোঁ গাইজ এক্সাইটেড হৈ আছোঁ আজি কি গৰম দিছে বাহিৰত ওলালে এনেকুৱা লাগে ৰ'দে পুৰি মাৰি আছে ইফালে চৰকাৰে মাৰি আছে তেলৰ ওপৰত ইফালে গৰমে খাই আছে ফ্ৰেণ্ড এইটো হ'ল আজি আমাৰ নিউ মেম্বাৰ এই নিউ মেম্বাৰটো কি বুলি কওঁ এই নিউ মেম্বাৰটোৰ নাম হ'ব আইৰণ মেন নিউ মেম্বাৰৰ বিগ কিটো মা হাতত দিলে এতিয়া মোৰ আইৰণমেনটো ৰেডি হ'ল আৰু এই আইৰণমেনটোৰ লগত এতিয়া ঘৰলৈ যাওঁ চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি খুবেই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব নাপাহৰিব থেংক ইউ